আজিকালি তুলি ভেলাঘৰৰ কাৰণে বাৰ লগতে খালো যে ফাৰ্ষ্ট টাইম চুঙাত দিয়া মাংস মানে ফাৰ্ষ্টৰ পৰা কৰব। তো হেল্ল' গাইজ, স্বাগতম জনাইছো মোৰ এটা নতুন মিনি ব্লগলৈ। এই ভিডিঅ'টো আচলতে কেইদিনমান আগৰে, কিন্তু সময় সুবিধা মিলা নাছিল কাৰণে ভিডিঅ'টো এডিট কৰি আপলোড দিব পৰা নাছিলো। তো আজি ফাইনেলি কিবা ভিডিঅ'টো এডিট কৰি আপলোড দি দিলো। কেইদিনমান আগতে ভেলাঘৰ বনোৱাৰ কাৰণে কেইদিনমান বিন্না কাটি আনিছিলো পথাৰৰ পৰা। তো আজি বোলো ভেলাঘৰৰ কাৰণে বাগিডালকে কাটিলো। তো ইয়াতে প্ৰথমতে বাঁহডাল কাটি বাঁহডাল ওলাই ললো। এইবাৰ যে বেলেগ এটা ঠাইলৈ বাঁহ কাটিবৰ কাৰণে, আৰু এইবাৰ বাঁহ কটা লোকেশ্যন চেঞ্জ। আৰু এতিয়া বাঁহ কটা হোৱাৰ পিছত গাত দুটা সানি সূতা দুটাও ভৰাই থৈ দিলো। ৰাতিলৈকে আজি আমাৰ এটা খানাৰ প্লেনিং কৰিলো, তো তাকে অলপ মাংস দিবৰ কাৰণে আহিছিলো। সেয়া লৈ পেলাই আকৌ কিবা এটা খাই ললো। ঘৰতে আকৌ যোগাৰ কৰা আৰম্ভ কৰি দিলো খানাৰ কাৰণে। যোগাৰ পাতি কৰিলো, আহিলো এইবাৰ চুঙা এতিয়া ধুবৰ কাৰণে। মানে আজি আমাৰ খানাটো হ'ব চুঙাত দিয়া মাংসৰ খানা। চুঙা এতিয়া মানে দিবৰীয়া কাটি থৈ দিছিলো, আৰু এইবাৰ আহিল মেইন কামটো, মানে চুঙাত মাংস ভৰোৱা। এফালে আছে গাহৰি মাংস আৰু এফালে আছে ব্ৰইলাৰ মাংস। আৰু এনেদৰে চুঙা এতিয়া ৰেডি কৰি ললো, আৰু ইফালে জুই লগাই চুঙা এতিয়া হবলৈ দি দিলো। কিছু সময় পিছত আমাৰ মাংসটো ৰেডি হৈ গ'ল। তাৰপিছত মাংস খাই চালো, খাই কিন্তু মজা লাগিল। আৰু এতিয়া আহিল সময় ভাত খোৱাৰ। তো এতিয়া সকলো খাবৰ কাৰণে বহি গ'ল। ভাত চাত খাই লৈ অলপ সময় বহিলো জুইৰ কাষতে। তো বৰ দিয়ক তেন্তে আজিৰ ভক্তি ইমানতে সমাপ্ত কৰো। লগ পাম অতি সোনকালে এটা নতুন লগৰ সৈতে। যদি ভিডিঅ'টো ভাল লাগিল লাইক এটা কৰি দিব, লগতে ফলো আৰু সাবস্ক্ৰাইবটো কৰি থব। তো আজিলৈ মানে